নমস্কাৰ বন্ধুসকল, লজিকেল আছাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁহি। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদিহে আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বুটামটো টিপি দিব, যাতে আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে পাব পাৰে। এতিয়া পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এদিনাখন এটা ধনী ঘৰ আৰু এটা দুখীয়া ঘৰত জুই লাগি যায় আৰু তালৈকে সেই স্থানত পুলিচ উপস্থিত হয়হি। এতিয়া আপুনি কওকচোন, প্ৰথমতে পুলিচে কোনটো ঘৰত জুই নুমুৱাব? আপোনালোকক ইয়াৰ বাবে দিয়া হৈছে 10 ছেকেণ্ড সময়। এনচাৰটো হ'ল পুলিচে জুই নুনুমুৱায়। আপুনি কি ভাবিছিলে? কমেণ্ট কৰি জনাব। এতিয়া আমি পাছৰ টোপাজুলিলৈ যাওঁ। এবাৰ ৰাহুলক নিজৰ ঘৰত মৃত অৱস্থাত পাই ওচৰ চুবুৰীয়া পুলিচক খবৰ দিয়ে আৰু অলপ সময়ৰ পাছতে পুলিচ আহি ঘটনাস্থলীত উপস্থিত হয় আৰু গোটেই পৰিস্থিতিটো চাই তিনিজন ব্যক্তিক সন্দেহ কৰে আৰু তিনিওকে সোধা পোছাৰ বাবে মাতি অনা হয়। সেইকেইজনৰ হ'ল ৰাহুলৰ বন্ধু জেক, ৰাহুলৰ গাৰ্লফ্ৰেণ্ড টিনা আৰু ৰাহুলৰ ওচৰ চুবুৰীয়া ৰবিন। জেক: মোৰ মতে টিনাই ৰাহুলক হত্যা কৰিছে, কাৰণ তাইৰ লগত প্ৰায় ফোনত তৰ্কাতৰ্কি লাগি থাকে। টিনা: মই এই বিষয়ে একো নাজানো, কাৰণ মোৰ লগত বহুদিন কথা বতৰা হোৱা নাই। ৰবিন: মোৰ বোধেৰে সি আত্মহত্যা কৰিব পাৰে, কাৰণ মই তাক বহুদিন ডিপ্ৰেশ্যনত থকা দেখিবলৈ পাইছিলোঁ। সমগ্ৰ ঘটনাটোলৈ চাই আপোনালোকে ক'ব পাৰিবনে এইটো আত্মহত্যা নে হত্যাকাণ্ড? আপোনালোকক ইয়াৰ বাবে 10 ছেকেণ্ড সময় দিয়া হৈছে। আপোনাক বেছি সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব। মোৰ বোধেৰে এইটো আত্মহত্যা, কাৰণ দুৱাৰখনৰ শিকলি ভিতৰ চাইডৰ ফালকে আছে, কাৰণ মানুহ ভিতৰলৈ সোমাব নোৱাৰে আৰু ৰাহুলৰ হাতত থকা বন্দুকটো সঠিক জেগাত আছে, গতিকে এইটো আত্মহত্যা। আপোনালোকে কি ভাবিছিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰে। ইয়াত কি ভুল হৈ আছে কওকচোন আপোনালোকে। আপোনালোকক সময় দিয়া আছে 10 ছেকেণ্ড। ইয়াত এইটো ওলোটা হৈ আছিল, ধৰিব পাৰিছিল নে আপোনালোকে? এতিয়া আমি পাছৰ টোপাজুলিলৈ যাওঁ। এই শিশুকেইটাৰ ভিতৰত কোনটো শিশুৰ 3জনী মাক আছে? আপোনালোকে ক'ব পাৰিবনে? দৰাচলতে এটা শিশুৰ 3জনী মাক নাথাকে, তথাপিও আপোনালোকক যদি ক'বলৈ দিয়া হয় আপুনি কোনটো শিশুক ধৰিব? আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হৈছে। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'জ কৰি ল'ব। ইয়াত 3 নম্বৰ শিশুটোৰ মাক 3জনী, কাৰণ তাৰ সন্মুখত 3 গিলাচ জুচ দিয়া আছে। এইটো অসম্ভৱ, কাৰণ কাৰোবাৰ ভোক লাগিলে 3টা ব্ৰেড খাব পাৰে, 3টা আপেলো খাব পাৰে, কিন্তু 3 গিলাচ জুচ দিয়াটো সাধাৰণ নহয়। সেইবাবে মোৰ মতে 3 নম্বৰটো শিশুৰ মাক 3জনী হ'ব। আপোনালোকে কি ভাবিছিল? কমেণ্ট কৰকচোন, আৰু আপোনালোকৰ বেলেগ উত্তৰ থাকিলে আমাক কমেণ্ট কৰি জনাব। এতিয়া আমি পাছৰ টোপাজুলিলৈ যাওঁ। এনে কি বস্তু আছে যিটো আমি খাবলৈ বুলি কিনো কিন্তু নাখাই থৈ দিওঁ? আপোনালোকক সময় দিয়া হৈছে 10 ছেকেণ্ড। এনচাৰটো হ'ল থালি বা প্লেট, যিটো আমি খাবলৈ বুলি কিনো কিন্তু নাখাই থৈ দিওঁ। এতিয়া আমি পাছৰ টোপাজুলিলৈ যাওঁ। এই ফটোখন ভালদৰে মন কৰকচোন। ইয়াত থকা মহিলা দুগৰাকী কোনগৰাকী বেছি মূৰ্খ? এই কুৱেশ্যনটোৰ উত্তৰটো আমাৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব। আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ নামসমূহ আমাৰ ভিডিঅ'ত প্ৰকাশ কৰিম। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হোৱাৰ আশাৰে আজিলৈ বিদায়।